নমস্কাৰ। প্ৰথমতে মই আমাৰ এই ২ নং হৰিগাঁও আৰু জৰেগাঁও ৰাইজৰ ফালৰ পৰা আমাৰ সাংবাদিক বন্ধুসকললৈ মাঘ বিহু তথা দমাচিৰ শুভকামনা যাচিছোঁ। আমি ইয়াতে প্ৰতি বছৰে এনেকৈ ভোগালী উৎসৱ আমাৰ এইটো যে দমাহী কয় ৰাজবংশীবিলাকে দমাহী সেইটো পালন কৰি আছোঁ। ইয়াত কি হয়, ডেকা ল'ৰা আৰু গাঁৱৰ মানুহখিনি মিলি এই পথাৰৰ নাৰাখিনি কাটি তাৰপিছতে বাঁহ দি এইটো এনেকৈ এটা মেজি ঘৰ বনোৱা হয়। মেজি ঘৰ বনাই তাৰপিছত সন্ধিয়া সময়ে গোটাইখিনি একলগ হৈ তাতে এটা কি কয় উৰুকা পালন কৰি মাছ মাংস দি এটা কি কয় ভাত খোৱা খাই একেলগে সন্ধিয়া গোটাইখিনি মিলি ভাত খুৱাই তাতে ৰাতি ইহঁতে এটা গান গাই ফূৰ্তি কৰি থাকে। তাৰপিছত ৰাতিপুৱা উঠি গা পা ধুই এইটো অগ্নিদেৱক পূজা কৰি তাৰপিছত এইটো এই আমাৰ আই মাতৃসকলে ভাই ভনীসকলে গান গাই এইটো জ্বলাই দিয়া হয়। আমি এনেকৈ পালন কৰি আছোঁ। আৰু ইয়াৰ পিছত এতিয়া ঘৰত গৈ ইহঁতে কি কয় এই আটকৰাই ৰাতিপুৱাতে বনাইছে। আটকৰাই যিটো 8টা শস্যৰ জাতি থাকে, তিল, বুটমাহ, বুটকলাই, এনেকৈ 8টা শস্যৰ সেইটো আটকৰাই বুলি কয়। এনেকৈ আটকৰাই বনাব। তাৰপিছত টপলা ভাত বৰা চাউল দি সেইটো কি কয় কলপাত দি মেৰাই সেইটো টপলা ভাত বুলি কয়। তাৰপিছত বৰা চাউলৰ এনেকৈ ডাখা চিৰা, চাউল চিৰা বুলি কয়, ধান চিৰা, তাৰপিছত তিলৰ লাৰু, নাৰিকলৰ লাৰু, এনেকৈ মানে ইমান ইহঁতে বনাই। আমাৰ আই মাতৃসকলে মানে এনেকৈ বনাই, সেইবিলাকে দি ভোগালী উৎসৱ পালন কৰা হয়। তাৰপিছত এইটো মাছ মাংস বেছিকৈ আৰু গাহৰি মাংসটো আমাৰ প্ৰিয় খাদ্য, গাহৰি মাংস সেইবিলাকে দি এতিয়া এই উৎসৱটো মানে এনেকৈ পালন কৰাব। তাৰপিছত এই কি কয় এইটা আৰু ঘৰে ঘৰে মাগন কৰিব। যিটো মাগন কৰি ঘৰে ঘৰে বিহু গান গাব জনে, এনেকৈ গীত গাই যিটো 4 দিনত যিমানখিনি মূলধন হয় সেইখিনি লাষ্টৰ 4 দিনৰ পিছত আকৌ একদিন মানে এইটো লাখল ভাত বুলি কয়। গোটাই ৰাইজে মিলি এটা পিকনিক নিচিনাকৈ লাখল ভাত খাব। আৰু লাখল ভাত খাই এনেকৈ মানে মিলা প্ৰীতিৰে আমি আছোঁ, আগৰ পৰাই আছোঁ আৰু এনেকৈ থাকিম। এইখিনিয়ে মানে আমাৰ এইখিনি পৰম্পৰা এনেকৈ পালন কৰি আছোঁ আৰু কি। আজি আমি এই জৰেগাঁৱৰ ভাটিপাৰা আৰু আমাৰ এই হৰিগাঁও ইয়াৰ সকলো ৰাইজে আমি এখন ইয়াত কি কৰিছোঁ, এই ভেলাঘৰ ইয়াত চেংৰাবিলাকে প্ৰস্তুত কৰিছে, চাওবিলাকে। আজি আমি ৰাতিপুৱা গোটাখানে গাঁও পাও আহিয়া আমি প্ৰথমে ভেলাঘৰটো ভক্তি দিলোঁ। ভক্তি দিয়াৰ পিছত তাৰপিছত আমি ভেলাঘৰখন আমি কি কৰিলোঁ, চুবা দিলোঁ। এই চুবা দিয়াৰ পাছত আজি আমি গোটাই ৰাইজে ওলাইছোঁ। ৰাইজে ওলাইয়া এতিয়া আমি এই আশীৰ্বাদ লৈ লওঁ। আশীৰ্বাদ লৈয়া এতিয়া আমি কি কৰিম, এতিয়া এই দমাচিৰ উপলক্ষে আজি আমি ঘৰত গৈ প্ৰথমে আমি এই আমাৰ যিবিলাক পৰম্পৰা নিয়ম আছে, পৰম্পৰা নিয়মত আমি এই আমাৰ যিবিলাক আজি বংশবিলাক নাইকিয়া হৈছে, সিহঁতক আমি প্ৰথমে আজি টপলা ভাত, চাউল চিৰা, আটকৰাই, ধান চিৰা, দৈ, গুড় এইবিলাকে দিয়ে সিহঁতক আমি বৰোৱা বুলি কওঁ। যিটো আমি সিহঁতক আমি প্ৰথমে বঢ়াৰ পিছত তাৰপিছত আমি কি কৰিম, গৰুবিলাক আমি শিঙত তেল দিম। তাৰপিছত সিহঁতক আমি নীলৰ ফট দিম। তাৰপিছত আমি কি হয়, এই যিবিলাক আমি বুঢ়া বুঢ়ী আছে সিহঁতক আমি ঘৰে ঘৰে গৈ অলপ ভক্তি দিম, সিহঁতৰ পৰা আমি আশীৰ্বাদ ল'ম। তাৰপিছত আমাৰ সৰু সৰু যিবিলাক আমাৰ এই ল'ৰা ছোৱালী আছে, তাৰপিছত সিহঁতে আমাৰ আইচ মাও মানে আহিয়া মানে আমি সিহঁতে কি কৰিব, ঘৰে ঘৰে মানে তমাচি মাগিব। আৰু ল'ৰাবিলাকে কি কৰিব, যিটো আমাৰ টকে টকে কয়, সিহঁতে মানে টকে টকে এটা গীত কৈ মানে সিহঁতে ঘৰে ঘৰে দমাচি মাগিব। এইটো আমাৰ এই কিমান দিন চলে, এইটো আমাৰ 4 দিন চলিব ইয়াত। এই 4 দিন চলাৰ পিছত সিহঁতে ঘৰে ঘৰে গৈ মাগিব, যিটো আমি দমাচি মাগা বুলি কওঁ। কি দমাচি মাগাৰ পিছত তাৰপিছত আমি সিহঁতে কি হ'ব, অলপ মানে টকা পইচা পাব। সেই টকা পইচা দি মানে সিহঁতে যিমানখিনি পাওক, শেষত যিদিনা মানে পিছত সিহঁতে কি কৰিব, এটা সিহঁতে লাখল ভাত খাব। কি আমি মানে এইটো লাখল ভাত খোৱা বুলি কওঁ। কি এই লাখল ভাত মানে খোৱাৰ পিছত আমি সকলোৱে যাতে একেলগে খাওঁ এসাঁজ। মানে আজি যেনেকুৱা আমি এই কিবা কয় এই উৰুকাত এইটোত আমি যেনেকুৱা এসাঁজ খাওঁ, তাৰপিছত তেনেকুৱা দমাচি মাগাৰ পিছতো আমি মানে সিহঁতে লাখল ভাত এসাঁজ ভাত খাব। কি এই ইহঁতে ক'ৰ পৰা আহিল, ক'ত সোমাইছে?
পালন ইতিমধ্যে ইয়াত জ্বলি আছে। আমি প্ৰথমে দেখাব বিচাৰিছোঁ ইয়াতে ইয়াত দেখা গৈছে এতিয়া মেজি জুই জ্বলাবৰ কাৰণে সিহঁতে যিটো পদ্ধতি এই নিয়মৰে সিহঁতে কৰি আছে। এই যে জয়গাঁও ৰাজবংশীসকলে কি ধৰণৰ কেনেকৈ বগালী পালন কৰি ইয়াৰ নিৰ্দিষ্ট দেখাইছে। আমি দেৱতা নহয় প্ৰভু সৃষ্টিকালীৰ দেৱতা এতে আজি আমি কি এৰা এতিয়া আমাৰ জৰেগাঁও ভাটিপাৰা আৰু এতে আমাৰ 2 নং হৰিগাঁৱৰ এইখিনি আমাৰ চেংৰাগিলা কি কৰিছে এতে একটা আমাৰ এই ভেলাঘৰ বনাইছে। ভেলাঘৰ বানে আজি আমি কটাখানে আজি গা পা ধোৱাই এতে আজি আমি কি কৰিব লৈছোঁ এতে ভক্তি দিয়া আজি আমি এতে কিবা কয় এই ভেলাঘৰখানি আমি এতে চুবা দিম যাতে এতে যিয়ে নহওক এতে গোটাখানে যাতে আমি গাঁৱৰ মানুহখানি যাতে গোটাখানে মিলা প্ৰীতিৰে থাকিয়া আজি আমি এই অগ্নি দেৱতাৰ আমি এতে এইখন আমি এতিয়া জ্বলাই দিম আৰু জ্বলাই দিয়াৰ পাছত আমি এইখিনিতে যাতে গোটা